নমস্কাৰ বন্ধুসকল মই ঋতুলৈ আপোনাক স্বাগতম আমি আমাৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো কেনেকৈ জিঅ' প্ৰাইম মেম্বাৰশ্বিপ 2 মাহ বা 3 মাহৰ বাবে বেছি কৰিব পৰা যায় আৰু 50ৰ পৰা 100 টকা ৰাহি কৰিব পৰা যায় আৰু আমি আশা কৰিছিলো হয়তো মুকেশ আম্বানী ডাঙৰীয়াই এই প্ৰাইম মেম্বাৰশ্বিপ এবছৰ বৃদ্ধি কৰি দিব হয় বন্ধুসকল আমি আশা কৰাৰ দৰে জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ সুবিধাটো মুকেশ আম্বানী ডাঙৰীয়াই আৰু এবছৰ বৃদ্ধি কৰি দিছে কিন্তু এই অফাৰ সকলোৰে বাবে প্ৰযোজ্য নহব গতিকে আহক আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা জানিম কেনেকৈ জিঅ' প্ৰাইম মেম্বাৰশ্বিপ এবছৰ বাবে বৃদ্ধি কৰিব পৰা যায় আৰু এই প্ল্যান বিলাকৰ লাভ উঠাব পাৰি তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব মাই জিঅ' এপটোলৈকে আপোনালোকৰ যদি মাই জিঅ' এপটো নাই তেতিয়াহ'লে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লৈ তাত সাইন ইন কৰিব উইথ সিম অপচনটো সিলেক্ট কৰি তাত সাইন ইন কৰি ল'ব এয়া দেখিছে কংগ্ৰেচুলেশ্যনছ এক্সটেণ্ড জিঅ' প্ৰাইম ফৰ এ ইয়াৰ ফ্ৰী এই গেট নাও অপচনটো যেতিয়া প্ৰেছ কৰিব লাগিব এয়া দেখিছে মোৰ নাম আহি গৈছে আৰু নাম্বাৰ আহি গৈছে এতিয়া আমি প্ৰসিড অপচনত প্ৰেছ কৰিব লাগিব আৰু ইয়া দেখিছে ৰিকুৱেষ্ট ৰেজ সাকসেসফুলি ইয়োৰ ৰিকুৱেষ্ট টু এভেইল ফ্ৰী জিঅ' প্ৰাইম মেম্বাৰশ্বিপ ফৰ এ ইয়াৰ হেজ বিন ৰেজিষ্টাৰ্ড সাকসেসফুলি উই উইল গেট বেক টু ইউ শৰ্টলি এই ডান অপচনত প্ৰেছ কৰি দিলে আমাৰ জিঅ' প্ৰাইম মেম্বাৰশ্বিপ ষ্টাৰ্ট হৈ যাব গতিকে আপুনি এই ভিডিঅ'টোৰ দ্বাৰা জানিলে কেনেকৈ জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ সুবিধা আৰু এবছৰৰ বাবে বৃদ্ধি কৰিব পৰা যায় আৰু জিঅ' প্ল্যান বিলাকৰ লাভ উঠাব পৰা যায় যদি আপুনি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক কমেন্ট কৰক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ